মাই ইউটিউব চেনেল। তো গাইজ এটা বহুত দিনৰ ভিতৰত লং ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আজি বহুত দিনৰ মূৰত লং ভিডিঅ' বনালোঁ। তো আজি ভিডিঅ'টো বনাৰ কাৰণটো কৈ আছোঁ গাইজ। তো কাৰণটো মানে আজি HLC এক্সামৰ ৰিজাল্ট দিল মানে গাইজ 2 দিন হ'ল আজি ৰিজাল্ট দিয়া। কাৰণ মই ঘৰত নাছিলোঁ, ঘৰত নোহোৱাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু আজি ফাইনেলি মই ঘৰত আহি পালোঁ। তো সেইকাৰণে ভাবিলোঁ আপোনালোকক জনাই দিওঁ মোৰ ৰিজাল্ট কেনেকুৱা হ'ল। তো সেইকাৰণে মই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু এতিয়া আপোনালোকক দেখুৱাম কেনেকুৱা হ'ল মোৰ ৰিজাল্ট আৰু ক'ত কিমান নাম্বাৰ পালোঁ। গাইজ চাই থাকক, গম পাব আৰু কেনেকুৱা হ'ল ৰিজাল্ট। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। আৰু যোনে চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবাৰ মই HLC এক্সাম দিছিলোঁ আৰু বহুতেই জানেও, মই ভিডিঅ'ত জনাইছোঁ আৰু বহুতেই নাজানেও, সেইকাৰণে আৰু একবাৰ কৈ দিলোঁ। তো সেয়ে আজি HLC দিল যিহেতু ৰিজাল্টটো, তো সেইকাৰণে আপোনালোককো জনাওঁ। তো সেইকাৰণে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু মোৰ HLC ৰিজাল্টটো মই গাইজ ইমান এটা ভাল হোৱা নাই, তো বেয়া হৈছে গাইজ। তো 2nd ডিভিজন পাইছোঁ। আৰু আপোনালোকক ছাইডত দেখা পাই আছে, স্ক্ৰীণত দেখা পাব ক'ত কিমান নাম্বাৰ পাইছোঁ। কাৰণ মোৰ এটাই মোবাইল ন, তো এইটো মোবাইল দি ভিডিঅ' কৰি আছোঁ। তো মই দেখুৱাব নোৱাৰিম, তো সেইকাৰণে স্ক্ৰীণশ্বট মাৰি দিছোঁ। আৰু আপোনালোকে ইয়াতে চাব পাৰিব ক'ত কিমান ৰিজাল্ট হৈছে। তো এইটোৱে আৰু একদম নৰ্মেল ভিডিঅ' আছিল আৰু কি কৰিম গাইজ। তো ইমান এটা মানে কি আৰু ভাবিছিলোঁ ফাৰ্ষ্ট ডিভিজন পাম বুলি, তো নাপালোঁ আৰু কি কৰিম গাইজ। তো নেক্সট এবাৰ HS তো হাই ছেকেণ্ডেৰীত ট্ৰাই কৰিব লাগিব ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে। তো আপোনালোকে আশীৰ্বাদ কৰিব যেন ভাল ৰিজাল্ট কৰিব পাৰোঁ আগলৈ। কাৰ কেনেকুৱা এক্সাম গ'ল, তো সকলোৱে এক্সাম মানে কাৰ কেনেকুৱা ৰিজাল্ট হ'ল, তো সেইটো কমেণ্ট বক্সত জনাব। আৰু যিসকলৰ বেয়া হৈছে, তো বিশেষ টেনশ্যন কৰি লাভ নাই। তো যোৱা বস্তু গ'ল। তো এতিয়া নেক্সট যিটো কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা, তো সেইটোত দিয়া। তো তাৰপিছত নিশ্চয় পাছ কৰি যাবা। তো বিশেষ একো টেনশ্যন লৈ লাভ নাই। তো এইটোৱে আছিল আৰু ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব। তো লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।